जिलि दिनैसिम नोंथांमोनहा प्रमद बर' सारनि गोबां स्पिच खोनासंबाय खोनानो मोनबाय आरो दिनै नोंथांमोना बे स्पिचखौ खोनाफेराखै आरो बे स्पिचखौ दिनै खोनानाय लोगो लोगो नोंथांमोना बागदावखांगोन आरो दिनै शक जागोन बे बाथ्राया बेसेबां माने सैथोमार आरो बे बाथ्राखौ गोबाव समहालागै बिथाङा मानो बुङाखै दिनै मानो सरकारा जोबनोसै समावसो बिथाङा बे बाथ्राखौ मानो बुंखो बेखौ नोंथांमोनाबो बयबो गोमोनो गोनां जागोन आरोखि स' नोंथांमोना माने एकदमबारे दिनै बे बाथ्राखौ खोनानाय लोगो लोगो नोंथांमोना गोमोखागोन मानोना भिडिअखौ नायनाय लोगो लोगो आंबो गोमोदों गतिके दिनै माने जोबनोसै ना थामसोबनानै फैनोसै लोगो लोगोनो दिनै प्रमद सारा दिनै मोनसे बाथ्राखौ बुंबाय सोरखौबा थांखिनानै बुंदों सोरखौ थांखिनानै बुंखो आरो मा थांखिनानै मा बाथ्रा बुंदों दिनै आरो सोरखौ बिथाङा साबायखर जासिदों माब्रै सोरनि नाजानायावहाय गथायखिनि बाथ्राखौनो माने गासै बाथ्राखौनो डिटेल भाबै बिथाङा बुंनानै होदों ओंखायनो आं बे भिडिअखौसो नोंथांमोननो होगोरगोन एकदम 100% नोङो सक जागोन आरोखि भिडिअखौ खोनानाय लोगो लोगो गतिके नायना लागदो আমি ধন্যবাদ দিব লাগিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক তেখেতৰ একদম বোল্ড ইনিচিয়েটিভত আমাৰ চুক্তিখন হৈছিলে তেখেতে প্ৰেজেণ্ট আছিলে আৰু চুক্তি হোৱাৰ পিছত 2-3বাৰ আমাৰ বড়োলেণ্ডত আহি গ'ল প্ৰত্যেকটো মুহূৰ্তক আমাক মানে তেখেতে খবৰ লয় তেখেতে সদায় আমাক মানে বিভিন্ন দিশত আমাক ইনস্পায়াৰ কৰে গতিকে তেখেতক ধন্যবাদ দিব লাগিব আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সেই সময়ত তেখেতে মুখ্যমন্ত্ৰী নাছিলে তথাপিতো শান্তি চুক্তিত তেখেতে সকলোতকৈ বেছি তেখেতে দায়িত্ব লৈছিলে আৰু শান্তি চুক্তি 2020 কৰিছিলে আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত বড়োলেণ্ডখন ভাৰতৰ অইন অঞ্চলৰ নিচিনা অসমৰ অইন ডিষ্ট্ৰিক্টবিলাকৰ নিচিনা উন্নত হ'ব লাগে ইয়াৰ কাৰণে আমাক সকলো দিশৰ পৰা সহায় কৰি আছে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু সকলোতকৈ আৰু এবাৰ মই ধন্যবাদ দিব বিচাৰিছোঁ যে বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণে যিয়ে নেকি পৰিৱৰ্তন বিচাৰিছিলে শান্তি বিচাৰিছিলে ভাল এটা পৰিৱেশ বিচাৰিছিলে চ' তেখেতসকলে আমাক ভালকৈ কাম কৰিবলৈ সুযোগ দিছে দুই এজন মানুহৰ ক্ৰিটিচিজম চলি আছে থাকিব এইটো বিৰোধী গণতন্ত্ৰ থাকে এইটো আমি ইমান চিন্তা কৰা নাই কিন্তু পাব্লিক এজ এ হোল বিভিন্ন জনগোষ্ঠী বড়ো আদিবাসী ৰাজবংশী মাইনৰিটি বঙালী যিমান জনগোষ্ঠী আছে আমাৰ সেই সকলো জনগোষ্ঠীয়ে আমাক সহায় কৰিছে এই কাৰণে মই ধন্যবাদ জনাইছোঁ যে আমাৰ চৰকাৰটোক 4 বছৰ হ'ল এইটোৱে ডাঙৰ কথা এমাহ পিছতে চৰকাৰটো ভাঙাব বিচাৰিছিলে আৰু আগৰ সময়ত অপজিশ্যনৰ পৰা সদায় একমাহ এক সপ্তাহত চৰকাৰ ভাঙিম এনেকুৱা এটা কিবা কৰি আছিলে কিন্তু আমাৰ ফ'কাছটো আছিলে যে BTC অঞ্চলত শান্তিটো কেনেকৈ ঘূৰি আনিব পৰা যায় নিৰাপত্তাটো কেনেকৈ এনচিয়ৰ কৰিব পৰা যায় আৰু যিখিনি বেছিক ফাউণ্ডেশ্যন সেইখিনি আমি চৰকাৰ গঠন কৰাৰ লগে লগে যিটো কৈছিলোঁ আমি পিচ স্মাৰ্ট এণ্ড গ্ৰীণ BTC সেইটো আমি বেছিক ফাউণ্ডেশ্যনটো কৰিব পাৰিছোঁ বুলি মই বিশ্বাস কৰিছোঁ কাৰণ ইয়াৰ ওপৰত সংগতি ৰাখি আমি এতিয়া কাম কৰিছোঁ বড়োলেণ্ডখন 4 বছৰ পিচফুল হ'ল প্ৰায় 3-4 দশকৰ পিছত 4 বছৰ একেলগে পিচফুল হোৱাটো এইটো চবৰে কাৰণে এটা আনন্দৰ এটা বিষয় হয় ইয়াৰ পিছত যেটো আমি কৈছো গ্ৰীণ মিশন গ্ৰীণ বড়োলেণ্ড আগতে বড়োলেণ্ডখন খুব খেউজিয়া আছিল কোকৰাঝাৰখন খুব খেউজিয়া আছিল গছ-গছনি ভৰপুৰ খুব প্ৰাকৃতিক বহুত ধনী হৈ আছিল কিন্তু যোৱা কেবা দশকত ইয়াৰ বনবিলাক ধ্বংস কৰা হ'ল বিভিন্ন কাৰণত ওয়াইল্ড লাইফ বিলাকত ধ্বংস কৰা হ'ল ইটো ৰিগেইন কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰিলো আৰু 4টা বছৰত দুটাকৈ নতুনকৈ নেশনেল পাৰ্ক আমাৰ ৰায়মনা আৰু সিকনাজাৰ আমি ডিক্লেয়াৰ কৰিব পাৰিছো আৰু তাত গুটি কমেও আমাৰ প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ যিখিনি ফৰেষ্ট এৰিয়া হিটো আমি কনজাৰভেশ্যনত আকৌ আনিব পাৰিছো সো গ্ৰীণ বড়োলেণ্ডৰ পিনে আমি বহুতখিনি আগবাঢ়ি গৈছো স্মাৰ্ট বিটিআৰৰ ক্ষেত্ৰত আমি 10খন কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল য'ত অফিচ আমি আৰম্ভ কৰিছো আৰু ইয়াৰ লগতে আজি ভূমি গুটে ল্যান্ড ডকুমেন্ট ডিজিটাইজ কৰা হ'ল ল্যান্ড যিবিলাক ভূমিৰ কামবিলাক আমি এতিয়া অনলাইন যোগেদি কৰিবলৈ পাৰিছো ইয়াৰ লগতে আমি আৰু বাকিখিনি যিবিলাক গ্ৰিভেন্সেছ আছে সেইবিলাকো অনলাইনেদি এতিয়া কৰা আৰম্ভ কৰিছো আমাৰ যেটো টেক্স ৰেভিনিউ কালেকশ্যন সেইবিলাক অনলাইনেদি কৰিছো গতিকে 2খন কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল যোনে নেকি স্মাৰ্ট অফিচৰ কাৰণে অফিচৰ কাৰণে কাম কৰিব পাৰিছো আৰু গুড গভৰ্নেন্সৰ কথাটো আমাৰ এটা প্ৰিন্সিপল হিচাপে লৈ কাম কৰিছিলো এতিয়া ভাইব্ৰেন্ট বিটিআৰ মিছনৰ আন্ডাৰত আমাৰ ভিচিডিসি লেভেলৰ পৰা কাউন্সিল লেভেললৈকে আমি প্ৰত্যেক মাহত ৰিভিউ মিটিং কৰা বিভিন্ন প্ৰবলেমছবিলাক সমাধান কৰা এই কামবিলাক কৰিছো আৰু আপোনালোকক মই ক'বলৈ পাই আনন্দিত হৈছো 2 মাহৰ ভিতৰত প্ৰায় 1 লাখ আমি মানুহ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলো এটো আমাৰ কাৰণে ডাঙৰ এচিভমেন্ট গতিকে আজি বিটিআৰ অঞ্চলত আৰু এটা প্ৰত্যাহ্বান আছিল
যে জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় নাইকিয়া হৈ গৈছিলে, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক ঘৃণা কৰা, ভয় কৰা, শংকা এনেকুৱা এটা পৰিৱেশ আছিলে। আৰু এই 4টা বছৰত এতিয়া বড়ো অবড়ো এই কথাবিলাক মানুহে আলোচনা নকৰে, চবেই একদম সুন্দৰকৈ আজি আগবাঢ়ি আহিছে। গতিকে আজি 4টা বছৰ কমপ্লিট হোৱাৰ লগে লগে আমি এইখিনি কামটো কৰিব পাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। তেখেতে 2020ত আমাক মাৰ্গদৰ্শন কৰিলে, এটা সিদ্ধান্ত দিলে চুক্তিৰ কাৰণে আজি শান্তি